हेलो दोस्तों वेलकम टू माय चैनल 5 বছৰৰ ওপৰৰ ব্যক্তিসকলে আর বনাব নোৱাৰিব আধাৰ কাৰ্ড হ্যাঁ দোস্ত ঠিকই শুনিছে উদয়ৰ পৰা নোটিছ জাৰি কৰিছে যে যিসকলৰ 5 বছৰৰ ওপৰত আছে সেইসকলে 1 ছেপ্টেম্বৰৰ 1 আগষ্টৰ পৰা আধাৰ কাৰ্ড বনাব নোৱাৰিব ছেপ্টেম্বৰৰ লাষ্টলৈকেহে বনাব পাৰিব কিয়নো উদয়ৰ পৰা অনুমান কৰিছে যে ইয়াত 93% আধাৰ কাৰ্ড হৈ গৈছে আৰু সেইভাবে ডাঙৰ 5 বছৰৰ ওপৰৰ যিবিলাক ব্যক্তি আছে সেইসকলৰ আধাৰ কাৰ্ড হোৱা বুলি উদয়ৰ পৰা মানে ডিক্লেয়াৰ কৰিছে 134 কোটি আধাৰ কাৰ্ড হৈ গৈছে বুলি সিহঁতে কৈছে গতিকে 1 তাৰিখৰ পিছত আৰু 5 বছৰৰ ওপৰৰ যিবিলাক ব্যক্তি আছে সেইসকলে আধাৰ কাৰ্ড বনাব নোৱাৰিব গতিকে যিসকলে আধাৰ কাৰ্ড বনোৱা নাই এতিয়ালৈকে বনোৱা নাই 5 বছৰৰ ওপৰত আছে বয়সটো সেইসকলে অতি সোনকালে আধাৰ কাৰ্ডটো বনাই লওক নহলে পিছত পস্তাব লাগিব তাৰ পিছত 1 তাৰিখৰ পিছত হ'ব 1 অক্টোবৰৰ পিছত হ'ব কিন্তু 5 বছৰৰ তলত মাইনৰ বিলাক হ'ব আৰু আপডেট আৰু কাৰেকচন বিলাক যিবোৰ আছে সেইবিলাক চলি থাকিব কিন্তু 5 বছৰৰ ওপৰৰ যিবিলাক ব্যক্তি আছে এটো নিউ এনৰলমেন্ট আৰু কৰিব নোৱাৰো এটো অফিচিয়ালি ভাবে জনাই দিছে আৰু নিউজ পেপাৰতো দিছে আপোনালোকে চাব পাৰিব নিউজ পেপাৰটো ডাউনলোড কৰি চাব পাৰিব গতিকে টাইম থাকতে সতৰ্ক হওক যিসকলে এতিয়াও আধাৰ বনা নাই অতি সোনকালে বনাই লওক নহলে পিছত পস্তাব লাগিব থ্যাংক ইউ এনেকুৱা ধৰণৰ ইনফৰমেশন পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব থ্যাংক ইউ